গাইছ আজি মোক লহা বাইকটো ক'ত লৈ আনিছে চাওক এনেকুৱা দৃশ্য জেগাত তেন লৈ আনিছোঁ মোক ইমান ধুনীয়া চাওক গাইছ এনেকুৱা দৃশ্য জেগাত মোক লৈ আনিছে মানে চাহ বাগানতে মই লৈ আনিছোঁ আজি গাইছ এইটো মোৰ লহা বাইক একদম কৰিশ্মা বাইক এইটো লহা বাইকটো মোক ক'ত লৈ আনিছে এইটো একদম পুৰা অসমত মানুহ বুলি ক'লে মানুহ মানে প্ৰিয় বস্তু খোৱা ৰাতিপুৱা শুই উঠি দুপৰীয়া আহাৰ এইটো নহ'লে কাম নহয় আৰু সেইটো দি ষ্টাৰ্ট কৰে দিনটো মানে সেইটো খোৱাৰ পাছতহে মানুহ মানে গোটেই দিনটো মানে কিবা কৰে হেৰি কৰে ন গাইছ ইয়াতে আছোঁ একদম দৃশ্যটো চাওক ইমান ধুনীয়া বাগান হয় চাহ বাগানটো গাইছ এইটো মোক লৈ আনিছোঁ আজি গাইছ একদম চুলিটো বৰবাদ কৰি দিলি এনেকৈ আছিলে ন চাওক মানে এনেকৈ আছিলে গাইছ ছাৰ বহু লগাইছোঁ আজি গাইছ ইমান ধুনীয়া জেগা এইজনী মোক লৈ নিছে আজি ক'ত নে ক'লৈকে পাই গ'ল আৰু আটাইতকৈ ধুনীয়া জেগা বাগানত আছোঁ গাইছ এইটো চাওক গাইছ মানে এইটো মাল যে লহা মাল য'তে ত'তে মোক লৈ যায় তাকে দিওঁ আৰু গা ধোৱা নাই বহুত লেতেৰা আছে চাহ গাইছ এনেকৈ জেগাত লৈ আনিছোঁ গাইছ এইফালে বাগান মই চব মানে বাগানৰ মাজত আছোঁ গাইছ এইটো চাওক এইটো চাওক মানে বাগান বুলি ক'লে বাগানেই আৰু চব বাগানেই হ'ব ইয়াত বহুত ডাঙৰ মানে এদিন ঘূৰিব নোৱাৰিবি বহুত ডাঙৰ বাগান মানে তাইতো বিখ্যাত বস্তু চাহ নহ'লে পৃথিৱীত কিছুমান মানুহ জীয়াই নাথাকে ৰাতিপুৱা শুই উঠিলে চাহ লাগিব চাহ থাকিব বেলেগ বস্তুৱেই নহয় চাহৰ পৰা মানুহৰ কিমান সৰু ল'ৰা নহয় ডাঙৰ ল'ৰা চব গোটেই লাগে মানে চাহ লাগিবই মানে চাহ নহ'লে পৃথিৱীত নহয় আৰু তাকে কৈছে ন এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে ইন কৰোঁ ফ'ল' কৰিব হা পেজটো এনেকুৱাকৈ ধুনীয়া বস্তু বা এণ্টাৰটেইনমেণ্ট কৰি পেলাই আপোনালোকক মই দেখুৱাই থাকিম এনেকুৱা চ' গাইছ ফ'ল' কৰিব মোৰ পেজ হয়তো নতুন পেজ তাকে আশা কৰিছোঁ আপোনালোকক পেজটো প্লিজ ফ'ল' কৰিব শ্বেয়াৰ কৰিব আকৌ থেংক ইউ বাই লাভ ইউ